যোৱাকালি ৰাতিপুৱা উঠি বতৰ দেখি ভাবিলোঁ ব্ৰেকফাষ্টত আজি পুৰি বনাই খাম। মায়ে পুৰিখিনি বনাই দিলে আৰু মই পিছত এটা অমলেট ফ্ৰাই কৰি ল'লোঁ। এনেকুৱা বতৰত পিছে মেগী খায়ো বহুত ভাল লাগে। কিন্তু মেগী ঘৰত নাছিলে বাবে ভাবিলোঁ কি পুৰিকে বনাই খাওঁ। আৰু পুৰিৰ লগত পিছে মাংস হ'লে কিন্তু আৰু ভাল লাগিল হয়। কিন্তু মাংস নাছিলে সেইবাবে মই কণীকে ফ্ৰাই কৰি ল'লোঁ। আৰু বেলেগ একো কৰি থাকিবলৈও মনো নগ'ল। সেইবাবে অকল অমলেট এটাকে ফ্ৰাই কৰি ল'লোঁ আৰু এয়া লৈ লৈছোঁ পুৰি, অমলেট আৰু লগত মই ল'ম আচাৰ। আৰু আচাৰ লৈছোঁ এয়া জ্বলা মিঠা বগৰীৰ আচাৰ আৰু লগত লৈছোঁ আমৰ আচাৰ। ব্ৰেকফাষ্ট কৰি অকণমান দেৰি পিছতে আকৌ লাঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ হ'ল। দুপৰীয়াৰ ভাতসাঁজ আজি চিম্পলকেই খাম বুলি ভাবিলোঁ। লগত খাবলৈ বনাবলৈ ওলাইছোঁ মাছৰ পিটিকা। আজি মাছৰ পিটিকাখিনি ভোট জলকীয়া আৰু আমৰ আচাৰৰ সৈতে বনাবলৈ ওলাইছোঁ। আৰু মই আজি ব্যৱহাৰ কৰিছোঁ জ্যোতি দা টেষ্টৰ ভোট জলকীয়াৰ আচাৰ আৰু আমৰ আচাৰ। প্ৰথমতে মাছ পিচ ভাজি লৈছোঁ আৰু এটা খুন্দনাত মই মাছ পিচ কাঁইটখিনি উলিয়াই লৈ দি দিছোঁ আৰু একেলগে দিছোঁ মান ধনিয়া, তাৰপিছত দিছোঁ কেঁচা জলকীয়া আৰু এয়া দিছোঁ এতিয়া ভোট জলকীয়াৰ আচাৰ। যিহেতু ভোট জলকীয়াৰ আচাৰ দিয়া গৈছে সেইবাবে কেঁচা জলকীয়া কমকৈ দিছোঁ। আৰু এতিয়া মই দিছোঁ আমৰ আচাৰ। নিমখৰ ব্যৱহাৰ কৰা নাই কাৰণ আচাৰত নিমখ আছে আৰু লগতে মাছ ভাজোতেও নিমখ দিয়া গৈছিলে। আৰু শেষত অকণমান দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনি একেবাৰে গুৰি হৈ যোৱাকৈ খুন্দিব নালাগে। আৰু এয়া ৰেডি হৈ গ'ল মাছৰ পিটিকা। আৰু আজিৰ থালিখন একেবাৰে চিম্পল। লগত লৈছোঁ মাছৰ কণী ফ্ৰাই আৰু এয়া লৈ লৈছোঁ মাছৰ পিটিকা। এনেদৰে মাছৰ পিটিকাখন খাই কিন্তু সঁচাই বহুত ভাল লাগে। আৰু লগত লৈ লৈছোঁ জ্যোতি দা টেষ্টৰ কুকুৰা মাংস, বাঁহগাজ আৰু ভোট জলকীয়াৰ আচাৰ আৰু এয়া বগৰীৰ জ্বলা মিঠা আচাৰ। জ্যোতি দা টেষ্টৰ গোটেইকেইবিধ আচাৰে মোৰ কিন্তু সঁচাই বহুতেই ভাল লাগিলে। আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে। মই কেপশ্যনত আপোনালোকে ফেচবুক গোটেইখিনি বা ডিটেইলছ দি ইনষ্টাগ্ৰামত দিম। চাৰ্চ কৰিলেই পাই যাব জ্যোতি দা টেষ্ট। মাছৰ পিটিকাখিনি ভোট জলকীয়াৰ আচাৰ আৰু আমৰ আচাৰ দিয়া বাবে সঁচাই বহুত বেছি ধুনীয়া হৈছে খাবলৈ। কেতিয়াবা আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আৰু জ্যোতি দা টেষ্টৰ পৰা পঠোৱা আচাৰ কেইবিধ মই সঁচাকৈ বহুত বেছি ভাল পালোঁ। বগৰীৰ জ্বলা মিঠা আচাৰটো বহুতেই বেছি টেষ্টি হয় আৰু লগতে যোনটো কুকুৰা মাংস আচাৰ পঠাইছে চিকেন পিকল সেইটো বহুতেই বেছি টেষ্টি হয়। আৰু লগতে ভোট জলকীয়া আচাৰ আৰু আমৰ আচাৰটোওতো সঁচাকৈ ভাল হয়। আৰু আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰে। মই আজি ইনষ্টাগ্ৰামতো ৰীল এটা পষ্ট কৰিছোঁ য'ত তেওঁলোকৰ পেজখন মেনশ্যন আছে। আপোনালোকে ডাইৰেক্টলি তাৰ পৰা কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু আজিলৈ আহিছোঁ। See you in my next video. Bye.